হেল্ল' শুনিছেনে? শুনছো দে কো অকনমান বজাৰ আনিব লাগিছিল অ। কিমান অকনমান মান লাগে কো তাড়াতাড়ি কো খালি মই গাড়ী চলাই আছো। আহোতে তুমি এটা কাম কৰিবা, গাখীৰ এটা আনিবা, আৰু চেনি আনিবা, দাইল আনিবা, বাবুৰ হাগিছ আনিবা, আৰু আৰু মোৰ এটা অলিভ অইল তেল আনিবা, বডি লোচন এটা আনিবা, আৰু এটা ফেচলিং আনিবা। আৰু কিবা লাগছিল নে? আৰু তোক চিকেন আনিবা, চিকেন। আৰু কিবা লাগছিল নে? আৰু কালিলে অলপ পনীৰ আনি থম দিয়া। চালা মাক চকলা তোৰ কম বজাৰ, অলপমান বজাৰ হৈছে তোৰ হা। আৰু এটা বস্তু আনিবাচোন। মাথাটো নাখাবি বুলি কৈছো, গম পাইছা? আমাক লাগি দাউৰি ৰখ নাপাবি তই। তোক আনি মই জীৱনটো শেষ কৰিলো হা। তোক বুস্তা ভৰে বজাৰ লাগে তোক, সদায় সদায় বজাৰ নিব লাগে। মই চালা গাড়ী চলাই মোৰ কটিৰ মঙা নহয়, যাবা চিকুকে গৈছো মই। কিমান বজাৰ লাগে তোক সদায় সদায়? মাক চকলা আপাৰক লাগি দাউৰি ৰখ নাপাবি তোক নাৰখো মই। তোক আনি জীৱনটো শেষ কৰিলো মই।